পালোহি এতিয়া ফেৰী ডকটোত আৰু ইয়াৰ পৰা যাম আমি এয়াৰপৰ্ট আৰু তাৰ পৰা আমি গাড়ী লৈ পেলাই ডলোমাইটছ যাম আৰু একেবাৰে আপোনালোকক এতিয়া গৈ গাড়ীত লগ পাম সো আমি এতিয়া বোৰ্ড কৰিম ফেৰী এখন যায় আলি লাগুনা বুলি কয় এখন ডাইৰেক্ট এয়াৰপৰ্ট যায় সো আলি লাগুনা টিকেট ল'লোঁ দুটা আৰু এতিয়া যাওঁ এয়াৰপৰ্টলৈ মাৰ্কোপোলো এয়াৰপৰ্ট আহি পালোঁ ভেনিছ অলমষ্ট 1.5 ঘণ্টামান লাগিলে ফেৰীখনত এতিয়া গাড়ীৰ ওচৰলৈ যাওঁ চাব লাগিব ক'তনো সেইবিলাক ৰেণ্টেল গাড়ীবিলাক ক'ত পায় তাকে চাবলৈ যাওঁ তাৰপিছত আগবাঢ়িম আৰু দেই ব'টৰ পৰা নামি পেলাই এতিয়া আমি টাৰ্মিনেললৈ গৈ আছোঁ এতিয়া আমি ফাইনেলি গাড়ীত বহিলোঁ চন্দনে গাড়ী চলাই আছে গোটেই গাড়ীখন আমাৰ লাগেজ দি ফুল পুৰা ডিকি ফুল বেক চিট ফুল ষ্ট্ৰলাৰ একদম মানে ইমানবোৰ বস্তু লৈ ট্ৰেভেল কৰিছোঁ নহয় এবাৰ আৰু এতিয়া ইয়াতে 2:10 হৈছে আমি ওলাইছোঁ ইয়াৰ পৰা আৰু দেখাই আছে যে 3 ঘণ্টা 20 মিনিট লাগিব 3 ঘণ্টা 20 মিনিটৰ পিছত আমি ডলোমাইটছ পাই যামগৈ 3 ঘণ্টা 20 মিনিট 3 ঘণ্টা 20 মিনিট লাহে লাহে অঁ সি পিছে লাহে লাহে চলাব যে হয়তো 4 ঘণ্টামান লাগি যাব পাৰে সেয়ে আৰু 4 ঘণ্টামানৰ পিছত আমি গৈ পাই যাম আৰু ৰাস্তাত ৰখি পেলাই কিবা কিবি খামো চাগে আমি অলমষ্ট মাজ ৰাস্তা পাইছোঁহি এতিয়া বোলানো মিলানৰ যিটো ৰাস্তা আছিলে বোলানো বোলা আগতে ভেৰোনা আৰু মিলানৰ যিটো ৰাস্তা আছিলে সেইটো এৰি পেলাই এতিয়া আমি ট্ৰেণ্টৰ ৰাস্তাত আছোঁ ট্ৰেণ্টখন এখন টাউন হয় ডলোমাইটছত বিৰাট ধুনীয়া টাউন হয় আৰু এতিয়া অলৰেডি ডলোমাইটছ পাহাৰবিলাক ষ্টাৰ্ট হৈ গ'ল অলপ আগতে ৰ'দ দি আছিলে এতিয়া আকৌ বৰষুণ গৈ পাহাৰীয়া বতৰ বিৰাট ধুনীয়া লাগিছে কফি ষ্টপ এটাৰ কাৰণে ৰৈছোঁ হাইৱে ওচৰতে ৰৈ আছোঁ যেতিয়া টেকনিকেল কথা কেইটামান কৈ দিওঁ ড্ৰাইভিঙৰ বিষয়ে ড্ৰাইভিং একদম মক্খন পূৰা আমি ভেনিছ এয়াৰপৰ্টৰ পৰা ওলোৱাৰ পিছতে অলমষ্ট 130 স্পীড লিমিট 130 km/h 130 140 আহি আছোঁ এতিয়ালৈকে নেভিগেশ্যন একদম বঢ়িয়াকৈ চলি আছে গুগল নেভিগেশ্যন কাম কৰি আছে একো প্ৰব্লেম নাই পোৱা বঢ়িয়া লাগিছে বিৰাট ধুনীয়া ড্ৰাইভটো এতিয়া ট্ৰেণ্টলৈ সোমোৱাৰ পিছত ৰাস্তাটো একদম পাহাৰৰ মাজেদি গৈ আছে ইটছ এমেজিং মানে এলপছৰ নিচিনাই ইটছ দ্য চেম ডলোমাইটছ বুলি কয় আৰু জাষ্ট লুক এট দ্য ভিউ এইটো পেট্ৰল পাম্প এটা ইয়াতে আমি ৰৈছোঁ কফি চফি খালোঁ আৰু এতিয়া আকৌ আগবাঢ়িব
ফাইনেলি অলমষ্ট 3.5-4 hours ড্ৰাইভ কৰাৰ পিছত আহি পালোহি আমি অৰ্টিজে এই জেগাটুকুৰ এৰিয়াটো হৈছে ভেল গাৰ্ডেনা দিছ ইজ ইন ডলোমিটছ একদম নৰ্দাৰ্ণ পাৰ্ট অফ ইটালী ইয়াৰ পৰা 1 ঘণ্টা যদি ড্ৰাইভ কৰে আপুনি ছুইজাৰলেণ্ড যাব পাৰে নহ'লে এইটো ছাইডে অষ্ট্ৰিয়া যাব পাৰে উইদিন 1.5 hours আপুনি চব কাণ্ট্ৰি গৈ পাই যাব আৰু ইমান ধুনীয়া ভিউ এমেজিং লেটছ হোটেলখন ল'লোঁ চেক ইন কৰিলোঁ আৰু মই এতিয়া আপোনালোকক হোটেলখনৰ এটা ৰুম টুৰ দিম এলপাইন ষ্টাইল পুৰা কাঠৰ একদম কাঠৰ বিৰাট ধুনীয়া লাগিছে মোৰতো বিৰাট ধুনীয়া লাগিছে ইয়াত এটা কিবা কেবিনেট টাইপৰ কিবা এটা আছে জানো কি এইটো দিব পৰা নাই বাদ দিয়া কিবা হ'ব পাৰে ইয়াতে চেয়াৰ এখন আছে আৰু এইফালে আছে এটা বেডৰুম ইয়াত আৰামছে 4জন মানুহ আৰামছে থাকিব পাৰে 5জন মান থাকিব পাৰে আচলতে দুখন টুইন বেড দুখন আছে ইয়াত আৰু এইফালে আছে এখন বেলকনি সৰি এখন বালকনি ইয়াৰ পৰা এইটো বিৰাট ধুনীয়া ভিউ এইফালে আছে এখন টেবল আৰু এইফালেও এটা কেবিনেট আছে ৱাৰ্ড্ৰব টাইপ এইটো এটা এইটো এখন টেবল তাৰপিছত এইখিনি খালী স্পেচ এটা আছে ইয়াত এখন মিৰৰ আছে ধুনীয়া ইয়াত এটা কেবিনেট আছে চব কাঠৰ সব কাঠৰ বৰ ধুনীয়া লাগিছে একো নাই খালী কেবিনেট এইটো হৈছে ৱাশৰুম ধুনীয়া ডাঙৰ ৱাশৰুম এটা আছে ৰোম ফ্লৰেন্স আৰু ভেনিছৰ পিছত ইমান ডাঙৰ ৱাশৰুম নাই ফ্লৰেন্সটো ভাল আছিলে ফ্লৰেন্সৰ বেছি ঠিকে আছিলে ভেনিছৰ বেডৰুমটো এই ৱাশৰুমটো সমান আছিলে এইফালে আছে বিৰাট ধুনীয়া কিচেন এৰিয়াটো বিৰাট ধুনীয়া হয় বিৰাট ধুনীয়া স্পেচিয়াছ একদম মানে সঁচাকৈ দেই ইমান ধুনীয়াকৈ কিচেনটো ইয়াতে এইটো নেচাৰেল লাইটৰ কাৰণে এখন দি থোৱা আছে আকাশ দেখি পায় এইটো কিচেন কুকটপো আছে দেই কুকটপো আছে কোনোবাই যদি এখন ইয়াতে আহি থাকোঁ বুলি ভাবে আৰু নিজে কুক কৰি খাওঁ বুলি ভাবে তাৰ কাৰণে এইটো অপশ্যনো আছে কুকটপ আছে এইটো অভেন এটা আছে সব আছে আচলতে ৱাশ্বিং মেচিনো আছে মই এইফালে দেখি এইটো ডিছ ৱাশ্বাৰ হয় এইটো ডিছ ৱাশ্বাৰ হয় এইটো পানী গৰম কৰিবৰ কাৰণে এভৰিথিং ডাইনিং টেবল মই চালো ইয়াতে সব হেৰি কুকাৰ্ছ আছে ন কুকাৰ্ছ নহয় এইবিলাক গ্লাছ ৱাইন গ্লাছ কাপছ এইবোৰ আছে ধুনীয়াকৈ ইয়াত বহি ধুনীয়াকৈ হেৰি চাব পাৰে টিভি চাব পাৰে এইফালেও আছে প্লেটছ কিছুমান আৰু কুকাৰীজবিলাক ইয়াত আছে এইকেইটাত আছে গোটেইকেইটা বিৰাট ধুনীয়াকৈ এৰেঞ্জ কৰা আছে মই চাইছিলোঁ এইবোৰ কুকৱেৰ এইবিলাক কাটলেৰিজ এইটো ফ্ৰিজ এইটো যে এটলিষ্ট 3-4 নাইটছ থকা ঘৰ হয় ইমান ডাঙৰ বোলে এতিয়া হাইলাইট আৰু এতিয়া এইটো হৈছে সিহঁতৰ মাষ্টাৰ বেডৰুম আৰু আমি অলৰেডি বেডৰুমটো লেতেৰা কৰিয়ে দিলোঁ একদম এলপাইন ষ্টাইল বিৰাট ধুনীয়া উডেন হয় চব এইফালে এটা ৱাশৰুমো আছে এটেচ এইটো বহুত সৰু হয় খালি আৰু এইফালে পোৱালি এটাও আছে ফ্ৰী পোৱালি এটাও আছে যোনটো এনিটাইম খালি মোবাইলতো লাগি থাকে what happened to this না তললে কৰা টানা come on okay
There's a balcony. No, it's cold. Yeah, it's cool. You go inside. আৰু বেলকনিৰ পৰা একদম ছুপাৰ ভিউ এইখন হৈছে ভেল গাৰ্ডেনা উৰ্টিজে ডলোমাইটছ সেই পাহাৰটো যিটো দেখিছে ওপৰত সেইটো হৈছে চেচিডা মোৰ মেইন এম আছিলে সেই পাহাৰটোৰ ওপৰত যোৱা কিন্তু আমি এটলিষ্ট 25 days আৰ্লি কাৰণ পাহাৰৰ ওপৰত এতিয়াও স্ন' আছে চ' কেবল কাৰ চলা নাই পাহাৰটোৰ ওপৰলৈ কেবল কাৰ চলে চ' আদাৰ অপশ্যন ইজ টু হাইক হুইচ টেক্স এৰাউণ্ড 3 hours চ' বাচ্চাৰ লগত পচিবল নহয় চ' আমি সেই পিকটোলৈ যাব নোৱাৰিম কিন্তু ইয়াত আহি ভালে লাগিছে পিকটো নগ'লেও বিৰাট ধুনীয়া জেগা এলপাইন হয় পূৰা এলপাইন চিনেৰী আৰু ঠাণ্ডা ইয়াত মেইন ইটালীতকৈ ভেনিছতকৈ ইয়াত অলমষ্ট 10 degrees কম ৰাতি 4 degrees হয় বুলি কৈছে টেম্পাৰেচাৰ কিন্তু আমাৰ ৱেডাৰ ৰিপৰ্টত দেখাই আছিলে আজি স্ন' ৰেইন দেখাই আছিলে ইয়াতে কিন্তু লাকিলি আমি সেইবোৰ একো নাপালোঁ ধুনীয়া উইণ্ড একচুৱেলি ইয়াৰ ৱেডাৰ ফ'ৰকাষ্টটো কোনেও ভালকৈ কৰিব নোৱাৰে এইটো মই গুগলত পাইছিলোঁ চ' ইটছ দ্য ৱেডাৰ ইজ ফাইন এতিয়াও ধুনীয়া ৰ'দ দি আছে ইউ লাকি চ' এণ্ড অফ ইউৰ টুৰ ইয়াত আমি এতিয়া আজিৰ ৰাতিটো ইয়াতে থাকিম আৰু কাইলৈ কেইটা বজাত ওলাম আমি 11টা বজাত ওলাম আৰু 11টামান বজাত ইয়াৰ পৰা ওলাম আৰু এতিয়া আকৌ লগ পাম বাই